এতিয়া অলপ বাহিৰলৈ যাম, গতিকে এনেকৈ মুখত মাস্কটো লৈ লৈছোঁ আৰু মুখত একো হনা চনা নাই, কাৰণ দেখিছে আপোনালোকে মুখত লিপষ্টিকটো নায়েই, যিহেতু মাস্কটো থাকিবই। গতিকে ভালেই হ'ল, এতিয়া মুখত আৰু মাস্কটো লৈ ওলাব লাগে। গতিকে ব'লকচোন আজি অলপ বাহিৰৰ পৰা পাক এটা মাৰি আহোঁ, আপোনালোককে দেখাম। ব'লক আৰু আমি আজি ষ্টাৰ্ট কৰিছোঁ আমাৰ ভিডিঅ'টো। হাই ফ্ৰেণ্ড, আজি অকণমান বাহিৰলৈ ওলাব লৈছোঁ। হয়, বাহিৰৰ পৰা সদায় ঘৰৰ পৰা অফিচৰ পৰা ঘৰ তেনেকুৱাই হৈ আছে। গতিকে আজি অকণমান বাহিৰৰ দেখাব লৈছোঁ। গতিকে আহকচোন অকণমান আজি বাহিৰৰো এটা ভিডিঅ' চাওঁ, যদিও সময় বেছি নাই, সান্ধ্য হ'ব হৈছেই। ফ্ৰেণ্ড, মই এতিয়া ওলাই আহিছোঁ অকণমান অফিচৰ পৰা আহি অলপ সময় জিৰাই ল'লোঁ। ভাগৰ লাগিছিল, তাতে চাহ তাহ খাই ওলাই দিছোঁ। গতিকে বেছি সময় নাই, সান্ধ্য হ'ব হৈছে, কাৰফিউ। গতিকে তাৰ আগতে মই বোলো অলপ বজাৰত কেইটামান বস্তু কিনিব থাকিলে, যদিও মই পাহৰি আহিলোঁ, দোকানত পাই আহিছিলোঁ। গতিকে লৰালৰিকৈ ওলাই আহিছোঁ আৰু সেই সময়তে বোলো আপোনালোকৰ কাৰণেও এটা ভিডিঅ' বনাই লওঁ, কাৰণ বহুদিন বাহিৰৰ পৰিৱেশৰ লগত নিজেও মানে সময় পোৱাই নাই। গতিকে অলপ দেখাওঁ। আৰু এয়া গৈ আছোঁ, দেখিছে পৰিৱেশটো বৰ গোমা হৈ গৈছে। হয়, পৰিৱেশটো এতিয়াও ভাল হোৱাই নাই। যিসকলে বাহিৰত দৰকাৰ নাই তেনেকৈ ঘৰতে সোমাই আছে, ভালেই কৰিছে, কাৰণ এতিয়াও ক'ভিড শেষ হোৱা নাই। গতিকে এনেকৈ নিজকে বচোৱাটো বহুত দৰকাৰী, আৰু যাৰ মানে উপায় নাই তেওঁলোকেতো বাহিৰত যাব লাগিব, তেওঁলোকে ওলাই আহিছে। এয়া চাওক, পৰিৱেশটো যথেষ্ট আগতকৈ অলপ ভাল হৈছে বুলিয়ে কৈছোঁ, কাৰণ দোকান পোহাৰবোৰ ক'ভিডৰ গাইডলাইনছৰ মতে খুলিছে, সময় যিটো সময়লৈকে তেওঁলোকক দিছে। আৰু গাড়ী চাৰিও চলি আছে, দেখিছে উবেৰটো আগৰ পৰা চলি আছিলে বাৰু, ওলা উবেৰ যিবিলাক আপোনাৰ গাড়ী ভাড়া এনেকুৱা সেইবিলাক গাড়ীবিলাক চলি আছে। আৰু এতিয়াতো চিটি বাছবিলাকো চলি আছে। গতিকে ইমান এটা সমস্যা হোৱা নাই, কিন্তু তথাপিও যিটো সময়লৈকে দিছে সেই সময়টো পালন কৰিয়ে গৈ আছে। আৰু পৰিৱেশটো ভাল হওক, মই তাকে কামনাও কৰিছোঁ, নহয় জানো? ভালো লগা নাই, আৰু যিহেতু যিসকলে চাকৰি তাকৰি কৰিব লাগে, আমাৰতো উপায়ে নাই, তেনেকৈ ওলাবও লাগিব। গতিকে ব'লকচোন গৈ থাকোঁ অলপ আগলৈকে। মই অলপ আগলৈকে গৈ আছোঁ, বজাৰ অলপ কৰিব আছে, শাক পাচলি দুটামান কিনিব আছে। গতিকে সেই পৰিৱেশটো দেখাই আহিছোঁ, দেখিছে। আৰু পৰিৱেশটো এতিয়া সিমান তেনেকুৱা এটা ভাল হোৱা নাই, যদিও দেখিছে আগতে এইবিলাকতে ফুটপাথত কিমান মানুহ থাকে। এয়া গাড়ী দেখিছে, এখন মাছৰ বজাৰৰ গাড়ী যিখন আহিছে, ফিচাৰীৰ পৰা আহে। আৰু অলপ মই জোৰে জোৰে গৈছোঁ কাৰণে অলপ হেৰিটো অলপ মানে অলপ ভিডিঅ'টো অলপ ঢিলা থকা নিচিনা পাব, কাৰণ সময়টো পাৰেই হৈ গৈছে। গতিকে 1 বাজিব হ'লেই, গতিকে মই সোনকালে আহিছোঁ আৰু বস্তুখিনি কিনিব আছে। এয়া দেখিছে, ইয়াতে আকৌ এনেকুৱাকৈ আপোনালোকে দেখিছে অলপ বস্তু পাই যায় ইয়াতে। আগতে এইখিনিতে বেলতলা বজাৰতে আপোনালোকে দেখে, অলপ দূৰৰ পৰা গ'লেই বৃহস্পতিবাৰ আৰু দেওবাৰে ডাঙৰ বজাৰ বহে, কিন্তু এতিয়া ক'ভিডৰ কাৰণে ওচৰতে বহিছে, ফুটপাথৰ সন্মুখতে বহিছে। আৰু এইসকল হাজোৰ পৰা অহা মানুহ হয়। এয়া দেখিছে থলুৱা মুৰ্গী ইয়াতে লৈ আনিছে তেওঁলোকে, আৰু এই থলুৱা মাছেই আনিছে, তেওঁলোকে দূৰৰ পৰা অলপ আনে। আৰু মানুহবিলাকে উপায় নাই, ময়ো ইয়াৰ পৰা এতিয়া বজাৰত কিনিব লাগিব। এয়া কেনেকৈ দিছে ভেন্দি? পোৱা হা? আধা দিবচোন। অঁ, মই এতিয়া বজাৰৰ পৰা লৈছোঁ, ইয়াৰ পৰাই লৈছোঁ। অলপ চব্জি অকণমান কিনিছোঁ, বস্তুৰ দাম হৈছে, উপায়ো নাই এতিয়া, এনেকৈ চব্জি কিনিব লগা হৈছে। গতিকে ইয়াৰ পৰা অলপ চব্জি কিনি লৈছোঁ, ভেন্দি লৈছোঁ, আৰু অলপ বস্তু লওঁ, আৰু তাৰ লগতে এইকেইটা বস্তু লৈ আৰু এতিয়া ঘৰলৈ ৰাওনা হ'ম। যদিও দেখিছে আপোনালোকে ৰাস্তাত মানুহৰ এয়া দেখিছে সমাগম হৈছে, যদিও এয়া বহুত ভাল, মোৰ বহুত প্ৰিয় হয় এই প্লেণ্ট হয়। এই প্লেণ্টৰ পৰা মই বহুতকেইটা ইয়াৰ পৰাই লৈছোঁ। মই ইয়াৰ পৰা বহুত ভাল ভাল প্লেণ্ট পায় আপোনালোকে ইয়াতে। আৰু দোকানখনত কম বস্তু আছে, যিহেতু এতিয়া মানুহৰ সংখ্যা কম, কিন্তু হ'লেও ভাল লাগিছে, বৰ ধুনীয়া ধুনীয়া আছে ইয়াতে। আৰু ফুলো ওলায়, ছিজনেল ফ্লাৱাৰ ওলায়, কিন্তু এতিয়া এনেকুৱা সময়টো বেয়া, গতিকে এতিয়া বহুতৰ ব্যৱস্থাও ভাল হোৱা নাই। তথাপিও এইখিনি দেখি মোৰ মনটো বহুত ভাল লাগি গৈছে। চাওকচোন কিমান ধুনীয়া ধুনীয়া ফুল আৰু প্লেণ্ট, হয়নে নহয় বাৰু? আৰু আশা কৰিছোঁ এনেকৈ আমাৰ পৰিৱেশটো ভাল হৈ আহক সোনকালে। এয়া দেখিছে ৰাস্তাৰ সন্মুখতে ফল মূলৰ বজাৰ বহিছে, ফল মূলৰ বজাৰ এনেকৈয়ে বহি আছে এইকেইদিন। আৰু মই বেছি দেৰি নকৰোঁ, যিহেতু সময় হৈ গৈছে, সান্ধ্য প্ৰায় সময় হৈ অহাৰ লগে লগে, গতিকে ময়ো ঘৰমুৱা হৈছোঁ। আৰু চাওক, এইটো এটা পৰিৱেশ এটা আপোনালোকক দেখালোঁ, আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পায়। চ' ফ্ৰেণ্ডসকল, আজিলৈ থৈছোঁ, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পালে, ভাল পাইছে যদি নিশ্চয় মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব।
চ' আকৌ আহিম আজিলৈ নমস্কাৰ।